আজি আমি পাহাৰত আহিছোঁ গৰু চৰাবলৈ। চাওক কিমান ধুনীয়া ভিউ, এবাৰ দেখা দিয়ে চাৰিওফালে। তো এয়া বৰষুণৰ বতৰ, বৰষুণ পৰি গৈছে যিহেতু, তো ভাল লাগিছে জেগাবিলাক, তো কিমান ধুনীয়া লাগিছে। তো তাতে আমি বাঁহী চাহী লৈ আহিছোঁ, মানে এনেই অলপ এনজয়মেণ্ট কৰিম আৰু। তো গতিকে চাই যাওক, বাঁহীৰ খত কিছুমান বজাবলৈ চেষ্টা কৰিম। মই ইমান পাৰফেক্টকৈ বজাব নোৱাৰোঁ, তথাপিও চেষ্টা কৰিছোঁ। তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। তো এইটো আছিল আমি থকা পাথৰটো। তো শিলটো চাওক কেনেকুৱা চেপ, এই আমি এই চেপটোত আছিলোঁ, এই চেপটো দেখিছে নিশ্চয়। তো আমি এই নিম গছডালেদি উঠি গৈছিলোঁ। তো এতিয়া আমি আকৌ এঠাইত যাম, ক'লৈ যাম চাই যাওক। ধুনীয়া জেগাত যাম, আপোনালোকক বস্তু এটা দেখাম। এই বস্তুটো চবৰে প্ৰিয় হয়, তো প্ৰায় মানুহে খাইছে। আমি বাৰু এনেই খাব পাৰোঁ, কিছুমানে কিনি কিনি খায়। তো এয়া চাওক পাহাৰ, এইফালে ইমান জংঘল, এইফালে নাজানো দেই। আৰু আহিলা নাই এৰা ফাটে। তো গাইছে চাওক আমাৰ মুনা, তো এইকেইটা কি কওক, এইকেইটা অমৰা পাহাৰৰ। দাখন লোৱা, দাখন লোৱাগে পৰা জোক। বৰষুণৰ দিন জোক ওলাব হয় নে নহয়? তো এয়া চাওক আমাৰ গৰু, এইবিলাক আৰু বোলে চাওক পাহাৰৰ ভিউ, কি মজা। এই মুনা এটা ল'ব লাগিছিলে। আমি আহি আছোঁ, আপোনালোকে চাই যাওক। চাওক পাহাৰ ঠাই কেনেকুৱা ডেঞ্জাৰাছ। তো আমি কি বিচাৰি আহিছোঁ চাওক, বৰষুণো পৰিছে বহুত, জেগাবিলাক লেতেৰা হৈ গৈছে। জোক চোক তামাম ওলাব দেই, ভালকৈ আহিবি জোক। তো গাইছ চাওক, এইটো কি নিশ্চয় দেখিব পাইছে। দেখিব পাইছে বস্তু আছে মই। Guys, check this out. Bakal gas cutting. Okay guys, तो কোনে পাহাৰৰ গাছ খাই পাইছে তো কমেণ্ট কৰি জনাব। পাহাৰৰ গাছ কিছুমান টেঙা কৰিও খায়, প্ৰায় টেঙা কৰি খায়, আৰু কিছুমান কেঁচাইও খায়, মানে টেঙা নকৰাকৈ। তো কোনে কেনেকৈ খাই পাইছে কমেণ্ট কৰি জনাব নিশ্চয়।
হেল্ল' গাইছ, তো এয়া চাব এইটো কি বস্তু, এইটো জোক বুলি কয়। তো দেখিছে এইটো এয়া চাওক, এইটো জোক। ও ভাই, বৰষুণৰ ছিজন হৈছে যেন গোটেই জোকে জোক ভৰি গৈছে। তো গাইছ, জোকে খাই কেইটা মানুহ মৰিছে। জোকলৈ ভয় কৰিলে নহ'ব। তো আপোনালোকে জোক ভয় কৰি পাহাৰত নাহে, কিন্তু যিবিলাকে পাহাৰত আহি খৰি কাটি খৰি বেছি নিজৰ ঘৰখন চলাই আছে, তো তেখেতসকলে জোক ভয় কৰি যদি পাহাৰলৈ নাহে, সিহঁতৰ জীৱন কি হ'ব আপোনালোকে এবাৰ ভাবি চাওক। জোকটো মই কি অৱস্থা কৰি পেলালোঁ। আপুনি এনেকৈ জোকটো যিমানেই মোহাৰি নিদিয়ক কিয়, জোকটো কেতিয়াও নমৰে। তো বহুত জোকেই জোক। বৰষুণৰ ছিজনত আহিলে আপুনি জোকৰ মাজতে ঘূৰি যাব পাব। সিদিনাখনত তো গাইছ, অলপ আগলৈ যাওঁ আৰু বিচাৰি চাওঁ পাওঁ নেকি। গাইছ, কেনেকুৱা লাগিছে কমেণ্ট কৰি এবাৰ জনাব। তো পাহাৰত আহি খুবেই ভাল লাগে। তো পাহাৰৰ এক্সপিৰিয়েঞ্চো লাগিব। হেল্ল' গাইছ, তো এয়া চাওক, আমি বাঁহৰ গাছ দুটা পালোঁ। তাৰপিছত এইফালে গুচাই কৰি ল'লোঁ, গুচাই কৰি বাকী এটা সোমাই দিলোঁ মোনাত। তো গৈছে চাওক, কিমান ভয়ানক জেগা দেখিব পাইছে নিশ্চয়। চাৰিওফালে জংঘল আৰু এটা সৰু ৰাস্তা, মানে পাহাৰৰ ৰাস্তা বুলি নকয়, এইটো পতি বুলি কয়। তো সৰু এটা পতি হেৰি যাবলগীয়া হয়। তো মই কৈছোঁ নহয়, এদিনীয়া মানুহ আহিলে ইয়াত ভয় খাব। কলিজা নাই কাৰো ইয়াত অকলে ফুৰিবলৈ। তো গাইছ, চাওক পাহাৰৰ গাছবিলাক কাটি কাটি লৈ গৈছে। চাওক, গাছ মানে বুজি পায় নহয় সকলোৱে। তো বাঁহৰ যিটো কুমলীয়া গজালি, তো সেইটো গাছ বুলি কয়। সময় হৈ গৈছে আমাৰ। তো এয়া চাওক, গৰু আহি আছে। তো আমি ঘৰলৈ যাবলৈ ৰেডি হৈছোঁ। এয়া পিছফালে বেগ চেগ চব বান্ধি খুন্ধি লৈ লৈছোঁ। তো এতিয়া আমি ঘৰলৈ যাওঁ আহক। তো গাইছ, মই এই নতুন চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি বেল আইকনটি টিপি থৈ দিব, এনেকুৱা ধৰণৰ ভিডিঅ' কিছুমান পাই থাকিব। তো যিহেতু মোৰ এইটো নতুন চেনেল হয়, নতুনকৈ খুলিছোঁ, তো ইয়াত যাতে মই ছাকচেছ হ'ব পাৰোঁ, তাৰ বাবে আপোনালোকৰ সহায় লাগিব। গতিকে আপোনালোকে এটা লাইক আৰু ছাবস্ক্ৰাইব কৰি মোক সহায় কৰিব আৰু মোৰ এই ইউটিউবত কামিয়াবিটো দি দিব। হেল্ল' গাইছ, তো চাওক, মই আছোঁ বৰ্তমান পথাৰৰ মাজত। তো পাহাৰৰ পৰা গৰু উলিয়াই আনিলোঁ। তো এইখন চাওক পাহাৰ। তো এইবিলাক আমাৰ গৰু। তো গৰুবিলাক বৰ্তমান নামি আহিছে পাহাৰৰ পৰা, আমি উলিয়াই আনিলোঁ। তো কিছু সময় পিছতে আমাৰ যোৱা সময় হ'ব। তো সন্ধিয়া আগে আগে আমি ঘৰলৈ উভতিম। তো ভিডিঅ'টি শেষ নোহোৱালৈ আপোনালোকে চাই যাব। হেল্ল' গাইছ, তো অৱশেষত ফাইনেলি আমাৰ ঘৰত যোৱা টাইম হৈ গ'ল। তো এয়া চাওক, আমি আহি আছোঁ, পিছত আমাৰ গৰু লৈ আহি আছে। তো ৰাস্তাটো একেবাৰে বোকা হৈ গৈছে। এয়া চাওক, মানে পূৰা বৰষুণ পৰিছেতো, গতিকে ৰাস্তাটো অৱস্থা নোহোৱা হৈ গৈছে। তো ইয়াতকৈ পথাৰ ৰাস্তাটো আৰু বেয়া। তো এইটো পাহাৰৰ ওচৰৰ ৰাস্তা হয়। গতিকে ইফালে পাহাৰ আছে আৰু ইফালে পথাৰ আছে। চাওক কিমান ভাল লাগিছে। তো ভিউ চাওক ভাই, ভিউ পাহাৰৰ ভিউবিলাক এনেও মজা লাগে ন, তাতে আৰু বৰষুণ দি গৈছে, তাৰ ভিউবিলাক আৰু ভাল হৈ গৈছে। তো এয়া চাওক, আমাৰ পিছফালে গৰু আহি আছে। তো গাইছ, এইখিনিতে আমাৰ ভিডিঅ'টিও সামৰণি মাৰিবলৈ লৈছোঁ। তো এটা নতুন ভিডিঅ'ত আকৌ লগ পাম বুলি আশা ৰাখিলোঁ।
তো গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি থৈ দিব যাতে মই ভিডিঅ' আপলোড দিয়াৰ লগতে আপোনালোকলৈ ন'টিফিকেশ্যন যায়। তো গাইজ আজি ইমানতে সামৰণি মাৰিছোঁ, বাই।